এটা ষ্টুডেণ্ট ভাবে যে ঘৰৰ প্ৰব্লেম ইমান তাৰ তুমি কি কাৰণে পঢ়িছে আগবাঢ়িব আৰু আমাৰ নাম ৰচন কৰিব। বৰ্তমান মই উপস্থিত আছোঁ দিছাম চাহ বাগিচাৰ লাম্বা লাইনত আৰু বিশেষকৈ ইয়াত মই কিছুমান যুৱতীৰ লগত এই সন্ধিয়া সময়ত বহিছোঁ আৰু বিশেষকৈ আজি এই যি আমাৰ আলোচনা চক্ৰ বা যি ধৰণে আমি ইয়াত আলোচনা কৰিবলৈ আহিছোঁ ইয়াৰ মূল উদ্দেশ্য হ'ল যে তেখেতসকলৰ শৈক্ষিক জীৱন যাত্ৰাৰ লগতে তেখেতসকলৰ সুন্দৰ ভৱিষ্যতটো তেখেতসকলৰ সুন্দৰ বৰ্ণিল জীৱন যাত্ৰাটো কি ধৰণে আগলৈ আগুৱাই নিব পাৰি বা এই আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষকৈ নৱম দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি হাই ছেকেণ্ডেৰী বা কলেজ লেভেললৈকে তেখেতসকলৰ বহুত এইটো সময়ত বহুত কাৰক আছে যিবিলাক কাৰকৰ ভিতৰত তেখেতসকলৰ জীৱন যাত্ৰাটো ক'ৰবাত ইউ টাৰ্ণ কৰাটো খুবেই আমি দেখিবলৈ পাওঁ। চ' তেনে ক্ষেত্ৰত তেখেতসকলে শৈক্ষিক যাত্ৰাৰ লগত তেখেতৰ সুন্দৰ জীৱন যাত্ৰা সুন্দৰ ভৱিষ্যতটো সম্ভাৱনাময় তেখেতসকলে যি ধ্ৰুৱতৰা সেই ধ্ৰুৱতৰাবিলাক কি ধৰণে আগুৱাই নিব পাৰি এই ক্ষেত্ৰত তেখেতসকলৰ কিছু কথা আলোচনা কৰিবৰ কাৰণে মই ইয়াত আহিছোঁ আৰু খুব সুন্দৰকৈ আপোনালোক দেখাইছোঁ ইয়াত যথেষ্ট সংখ্যক ইয়াত যুৱতী যিসকল এই লাম্বা লাইনত যথেষ্ট সংখ্যক যুৱতী ইয়াত আহি মোৰ লগত সমবেত হৈছে আৰু অনিতা বাইদেউ এতিয়া আহিছে। অনিতা বাইদেউ বিশেষকৈ আজি এই যিটো এৰেঞ্জমেণ্ট এই এৰেঞ্জমেণ্টটো অনিতা বাইদেউ কৰিছে। চ' এইটো ব্লগৰ জৰিয়তে মই অনিতা বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চ' তেন্তে আহকচোন বন্ধুসকল এই আমাৰ লগতে বিশেষকৈ মই একালত পঢ়াই যোৱা এই আমাৰ দিছাম চাহ বাগিচাৰে ষ্টিলিনা ভণ্টি এগৰাকী আছে। তাই সেইটো মই যেতিয়া পঢ়াইছোঁ তাই তেতিয়া 3 নে 4 এনেকুৱাত আছিলে আৰু বৰ্তমান তেখেত বৰ্তমান হয়তো 8 বা 9 তেনেকুৱা এটা ষ্টেণ্ডাৰ্ডত আছেহি। তো তেখেতৰ পৰা বিশেষ এই যি আমাৰ লাম্বা লাইনৰ যি শৈক্ষিক ব্যৱস্থা কি ধৰণে আছে বা কেনেধৰণৰ হৈ আছে বা ইয়াত ল'ৰা ছোৱালী কি ধৰণে আগবাঢ়ি গৈ আছে এই সবিয়ে কথাখিনি তেখেতৰ মুখে অলপ জানিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোক দেখাইছে। আৰু যিসকল প্ৰথমবাৰ মোৰ চেনেল কাইণ্ডলি প্লিজ আপুনি চেনেল ছাবস্ক্ৰাইব কৰিব যাতে মই আহিবলগীয়া নতুন ভিডিঅ'বিলাক পাই থাকে। চ' তেন্তে আহক এই ভণ্টিৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ পৰা এই কথাখিনি অলপ জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ইছলা কুজুৰ। মই দিছাম চাহ বাগিচা এগৰাকী যুৱতী। মই ক্লাছ ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ আৰু আমাৰ লাইনৰ কথা মানে ক'ব আহিছোঁ মানে ল'ৰা আৰু ছোৱালীৰ মাজত কি পাৰ্থক্য মানে ল'ৰাবিলাকে প্ৰায়ভাগ মানে বেছিভাগতো ফোনত মানে বিজি থাকে আৰু মানে পঢ়া শুনাত মানে ধ্যানে নকৰে আৰু মা দেউতা মানে বুজালেও নুবুজে মানে বেছিভাগতো আজিকালি মা দেউতাও মানে ধ্যান নকৰে আৰু মানে ল'ৰা ছোৱালীক মানে পঢ়া শুনাত মানে তো সিহঁতি ইমানকৈ ধ্যান নিদিয়ে আৰু মানে মা দেউতাহঁতে পঢ়া শুনা কৰ বুলি ক'লেও সিহঁতি মানে প্ৰায়ভাগ ফ্ৰীডম মানে সিহঁতি ঘূৰা ফিৰা এনেকুৱা মানে বেছিভাগ আজিকালিতো আৰু সিহঁতিতো মানে পঢ়ালে মানে স্কুল মা দেউতাহঁতে মানে স্কুল পঠিয়ালেও মানে সিহঁতি যে নেযাওঁ বুলি কৈ দিয়ে আৰু মানে এই পঢ়া শুনা মানে মন নেযায় সেনেকা। আৰু আজিকালি মানে প্ৰায়ভাগ আমাৰ লাইনত মানে ছোৱালীহঁতিয়ে আগবাঢ়িছে আৰু মানে আৰু ছোৱালীহঁতি মানে ভালদৰে মা দেউতাক মানে আৰু কথাবিলাক শুনে। মা দেউতাহঁতে যেনেকৈ মানে কথাবিলাক কয় মানে পঢ়া শুনা কল নিজৰ লাইফত মানে আগবাঢ় আৰু ছোৱালীবিলাক শুনে মানে প্ৰায়ভাগ মানে ল'ৰাকেইটাই মানে স্কুল নেযায় আৰু মানে মা দেউতাহঁতে স্কুল যাব কৈ খালি নেযায়। মা দেউতাহঁতক মানে দমেই দিয়ে আৰু মানে স্কুল যাব কৈ আৰু নেযায়। পঢ়া শুনাত মানে নম্বৰটো লৈ পঢ়া শুনা কৰিব নেলাগে মানে নিজৰ জীৱনত আগবাঢ়িবলৈ নিজৰ মা বাপ মানে ক'ব লাগে মোৰ বেটা বেটি মানে জীৱনত আগবাঢ়ি ভালদৰে পঢ়িছে আগবাঢ়িব আৰু আমাৰ নাম ৰচন কৰিব। বিনীতা যে আজি তোমালোক এই লাম্বা লাইনত বা দিছাম চাহ বাগিচা এই লাম্বা লাইনত যে শৈক্ষিক ব্যৱস্থাটোক লৈ পিনে ইয়াত কেনেকুৱা ধৰণৰ ইছ্যু আছে আৰু সেই ইছ্যু মানে কি সমস্যা কি আছে বুলি তুমি ভাবা আৰু সেই সমস্যাবিলাক যদি আমি নিশেষ কৰি পেলাই আমি এটা শৈক্ষিক পৰিৱেশ যদি গঢ় দিবলৈ হ'লে আমি কেনেধৰণে ইয়াত কাম কৰাৰ প্ৰয়োজন আছে? মই দিছাম চাহ বাগিচা এগৰাকী যুৱতী। মই ক্লাছ 12ত পঢ়োঁ। আমাৰ ইয়াত প্ৰব্লেম আছে লেকিন প্ৰব্লেম থকাও নাই। ইয়াত আমাৰ এতিয়া আমাৰ স্কুল লাইফত ঢেৰখিনি প্ৰব্লেম আছে। ইয়াত কোনোবাই এফৰ্ড কৰিব নোৱাৰে। ইয়াত পঢ়া লিখা ছোৱালী বহুত আছে। স্কুল যাবলৈ এটাৰ মানে পেৰেণ্টছৰ এফৰ্ড নাথাকে যাবলৈ কাৰণে মানে কোনোটা ভাবে যে স্কুল যাব মন যায় লেকিন গাড়ী ভাড়া নাথাকে। আমাৰ ইয়াত ঢেৰখিনি প্ৰব্লেম আছে। ইয়াত ঘৰৰ ফেমিলি প্ৰব্লেম আছে।
এটা ষ্টুডেণ্টকেইটা মানে এটা ষ্টুডেণ্ট ভাবে কি পঢ়িব লাগে, লেকিন পেৰেণ্টছৰ মানে এফৰ্ড কৰিব নোৱাৰে এইখানে মানে পঢ়িবৰ কাৰণে এটি মানে নকয় যে মা মোক পঢ়িব লাগিব। কেতিয়া মাহেঁতি মানে কিমানো এফৰ্ড কৰিলে মানে এটা বাচ্চাৰ এফৰ্ড কৰিব নোৱাৰে, কাৰণ এটা ষ্টুডেণ্ট লাইফৰ তেনেকুৱা ঢেৰকো প্ৰব্লেম থাকে যে গাড়ী চাড়ী নাপায়, লেকিন কোনে ভাবে যে ঐ ধেমালি কৰে, স্কুল নাযায়, এনেকুৱা ভাবে। আৰু এইটোৱে এটা ষ্টুডেণ্ট ভাবে কি চবে মানুহেতো এনেকুৱাই কথা কয়, কেনেকৈ যাম এনেকৈ ভাবে। আৰু এখানে ষ্টুডেণ্টে ভাবে যে নাযাম নেকি টাইপ এনেকুৱা ভাবি। আৰু এইটো ভাবে যে কি কেতিয়াবা এনেকুৱাও হয় নেকি, ধৰ চাপ'জ ধৰি লোৱা যে ঘৰখন চলাবৰ কাৰণে ল'ৰা ছোৱালী স্কুলে কিনে মানে কি ক'ৰবাত কাম যাব লগা হয় বা তেনেধৰণৰ কিবা কৰিব লগা হয়, তেনেকুৱা ধৰণৰ পৰা কিছুমান ঘৰুৱা মানে ভাইটি ভণ্টিক চাবৰ কাৰণে স্কুল যাব লগা হয়, এৰিব লগা হয়, তেনেকুৱা কিছুমান সমস্যা থাকে নেকি? আমাৰ ইয়াত ষ্টুডেণ্ট এটা মানে ঘৰৰ ফেমিলিৰ কাৰণে যোনে মানে পেৰেণ্টছ যদি এফৰ্ড কৰিব নোৱাৰে, তো মানে এটা ষ্টুডেণ্ট ভাবে যে ঘৰৰ প্ৰব্লেম ইমান তাৰ, তো মই কি কাৰণে পঢ়িম, ঘৰৰ কাৰণে মানে এটা কিবা মানে তাৰ কাম চাম কৰিবৰ কাৰণে এটি ভাবে যে মই এতিয়া ঘৰৰ কামটো কৰিম, ঘৰৰ প্ৰব্লেমটো দূৰ কৰিম, তাত এনেকৈ এটা কোনে মানে জাষ্ট থিংকিং কৰে না। বন্ধুসকল, বৰ্তমান মোৰ লগত আছে সোণালী নাগেচিয়া, আৰু তেখেত ক্লাছ 3ত পঢ়া, ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে। ত' তেখেতৰ ওচৰলৈ যাম। আৰু বিশেষকৈ এই যে যিটো বৰ্তমান সময়ত আমাৰ সমাজত ব্যাধি ৰূপে দেখা দিয়া বাল্য বিবাহ, এই বাল্য বিবাহ সন্দৰ্ভত তুমি কি ভাবা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সোণালী নাগেচিয়া। মই দিচাংচা বাগিচাৰ এগৰাকী যুৱতী। মই ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ। আৰু বাল্য বিবাহৰ কথা ক'বলৈ গ'লে আজিকালি সৰু সৰু ছোৱালীবিলাকে মানে বাল্য বিবাহ কৰে আৰু শিক্ষা ব্যৱস্থাত ভালকৈ মনোযোগ নিদিয়ে। ঘৰৰ কাম কাজটো নকৰে, তথাপিও মা দেউতাই ইমান কষ্ট কৰি তাহাঁতক শিক্ষা ব্যৱস্থা দিয়ে, তথাপিও ল'ৰা ছোৱালীবিলাক 9-10ত পঢ়ি বাল্য বিবাহ কৰে। আৰু ক'বলৈ গ'লে বাল্য বিবাহ এটা এটা অপৰাধী হয়, আৰু বাল্য বিবাহ কৰিব নালাগে। বাল্য বিবাহ কৰিলে নিজৰে কষ্ট হয়, আৰু সৰুৰে পৰা মা দেউতাই বাল্য বিবাহ ৰোধ কৰিব লাগে আৰু সমাজৰ পৰা ইয়াক নিষেধ কৰিব লাগে। এই দিচাম লাইনৰ বৰ্তমান মই বিদায় ল'ব লৈছোঁ, আৰু সবিশেষ দিছনে আপোনাক দেখালোঁ, আৰু আশা কৰিছোঁ যাতে আপোনালোকে এই যি মোৰ আজি ব্লগটোৱে যথেষ্ট আপোনাক উপকৃত কৰিব। আৰু আপোনালোকে যদি ভাবে যে আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ বাগিচা অঞ্চলত বা আপোনালোকৰ লাইনতো এনেধৰণৰ এৱাৰনেছ যদি প্ৰয়োজনীয়তা আছে বা এনেধৰণৰ কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে, তেতিয়াহ'লে অলপ যোগাযোগ কৰিব। আমি যিমান দূৰ পাৰোঁ আপোনালোকক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে আগলৈ ভাগ বতৰা কৰি যাতে এইসকল যুৱতী বা এনেধৰণৰ যিসকল উদীয়মান যুৱতী ওলাই আহিছে বা যুৱকসকল ওলাই আহিছে, তেখেতসকলে যে সুন্দৰ ভৱিষ্যত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলক উৎসাহ দিব, তেখেতসকলক অলপ প্ৰেৰণা দিবৰ কাৰণে যাতে আপোনালোকৰ অলপ সহায়ক হয়। আপোনালোকে এই ক্ষুদ্ৰ সহায়ে যাতে এইসকল ভাইটি ভণ্টি সুন্দৰ জীৱনটো যাতে আগলৈ সুন্দৰকৈ আগবাঢ়ি যায়, তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি মই ব্লগটো ইমান সামৰি মাৰিছোঁ। চ' পুনৰ সকলোৱে কুশলে থাকক, বিন্দাছ থাকক। চ' পুনৰ অন্য এটা ব্লগ অহালৈকে আপোনালোক বিদায় দিছোঁ। বাই বাই।